নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'লৈ। নিশ্চয় আপোনালোকে জানে যে প্ৰত্যেক মাহৰ 10 তাৰিখত কিছুমান আঁচনি থকা মহিলাসকলৰ বেংক একাউণ্টত সোমায়। যিহেতু নতুন বছৰ 2025 বৰ্ষৰ জানুৱাৰীৰ 10 তাৰিখ গ'ল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে ইতিমধ্যে মহিলাসকলৰ বেংক একাউণ্টত 10 তাৰিখত টকা সোমাই দিয়া হ'ব। যদি আপোনাৰ বেংক একাউণ্টত টকা সোমাইছে তেন্তে ভাল, আৰু যিসকলৰ বেংক একাউণ্টত টকা সোমোৱা নাই সেইসকলে কি কৰিব লাগিব সেয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসকলৰ বেংক একাউণ্টত এতিয়ালৈকে টকা সোমোৱা নাই সেইসকলে কি কৰিব লাগিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। যিসকলৰ বেংক একাউণ্টত টকা সোমোৱা নাই সেইসকলে কি কৰিব লাগিব, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৰিব কৈছে সেয়া পিছত জনাই আছো, কিন্তু ইয়াৰ আগতে কিছুমান কথা জানি লওক। যদি আপোনালোকৰ বেংক একাউণ্টত টকা সোমোৱা নাই তেন্তে প্ৰথমতে আপোনালোকে কৰিবলগীয়া কামটো হ'ল যে প্ৰথমতে আপোনালোকে চেক কৰিব যে বেংক একাউণ্টৰ সৈতে মোবাইল নাম্বাৰ আৰু আধাৰ কাৰ্ডটো লিংক আছে নে নাই। ইয়াৰ পিছত আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ বেংক একাউণ্টটো এক্টিভ হৈ আছে নে নাই। যদি এক্টিভ হৈ থকা নাই তেন্তে অতি শীঘ্ৰেই CSP নাইবা বেংকত গৈ পেলাই বেংক একাউণ্টটো এক্টিভ কৰক। এতিয়া বলক আপোনালোকক জনাই দিওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৰিব কৈছে। ইয়াত আপোনালোকে এটা SMS চাব পাৰিছে, আৰু ওপৰত হয়তো আপোনালোকে নিশ্চয় চাব পাৰিছে যে ফ্ৰাইডে 10 জানুৱাৰী 2025, আৰু এই মেছেজটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোৰে মোবাইলত পঠাইছে 10 তাৰিখত। ইয়াত চাব পাৰিছে যে কি কৈছে, প্ৰিয় হিতাধিকাৰী, এই মাহৰ বৃদ্ধ পেঞ্চনৰ ধন আপোনাৰ বেংক একাউণ্টত জমা কৰা হৈছে। যদি 3 কৰ্মদিনৰ ভিতৰত জমা নহয় তেতিয়াহ'লে ওচৰৰ গাঁও পঞ্চায়ত বা পৌৰসভা, নিগম অথবা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰক। তলত চাব পাৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী অসম। একচুৱেলি টকাখিনি প্ৰত্যেক মাহৰ 10 তাৰিখত মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিয়ে চৰকাৰৰ ফালৰ পৰা। ইয়াত কৈছে যে যদি 3 দিনৰ ভিতৰত নোসোমায় তেন্তে আপোনালোকে পৌৰসভা নহয়, পঞ্চায়ত নহয়, কিবা খণ্ড উন্নয়ন আছে তাত গৈ আপোনালোকে ইনফৰ্ম কৰিব।